নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ৰিহান 360 ইউটিউব চেনেললৈ 14 তাৰিখৰ এটা ভাল খবৰ যিসকল বন্ধু বান্ধৱীয়ে অসম টেট পৰীক্ষা দিম বুলি ভাবিছে যিসকল বন্ধু বান্ধৱীসকলে অসম টেট পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন লৈ আছে সেইসকল বন্ধু বান্ধৱীসকললৈ এটা ভাল খবৰ যে অসম টেটৰ বিজ্ঞাপন ওলাইছে অসম টেটৰ কাৰণে অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে 14/9/2021 তাৰিখৰ পৰা অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হৈছে গতিকে অসম চৰকাৰৰ ফালৰ পৰা কেনেকুৱা নটিফিকেশন দিছে কি কৈছে মই আপোনালোকক জনাম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাব প্ৰথমতে চাই লওক টিচাৰ এলিজিবিলিটি টেষ্ট Assam TET 2021 notifications have been released by the Assam Education Department for lower primary and upper primary levels. A total of 22,921 posts for teacher are to be filled in various primary and secondary schools in Assam. Teacher eligibility test লোৱা হ'ব 22,921 টা পোষ্টৰ কাৰণে প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী দুটাতে পোষ্ট ভ্যাকেন্সি আছে আৰু সেই ভ্যাকেন্ট পোষ্ট বিলাক পুৰাবৰ কাৰণে আপোনালোকৰ টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব According to the Education Department, for this requirement candidates must be able to pass the TET exam. আৰু এই ৰিকুৱাৰমেন্ট বিলাক পূৰণ কৰাৰ কাৰণে আপোনালোকে টেট এক্সাম পাস কৰিব লাগিব The online application process for TET Assam requirement is likely to begin the 14 September 2021 আৰু 14 সেপ্টেম্বৰৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব We will update here after the official notification of the Assam TET online application link or other details regarding the online application. এতিয়া আপোনালোকে চাওক latest update the application process for TET Assam 2021 starts from 14 September 2021 for those interested in appearing in the Assam TET 2021 examination they must register online of the official website যিসকল বন্ধু বান্ধৱীসকলে অসম টেট বুলি দিম বুলি ভাবিছে অসম টেটৰ কাৰণে প্ৰিপাৰেচন লৈ আছে সেইসকল বন্ধু বান্ধৱীক ইন্টাৰেষ্টেড বন্ধু বান্ধৱীসকলে আপোনালোকে অসম টেটৰ কাৰণে অনলাইন ৰেজিষ্টাৰটো কৰি লওক আৰু আপোনালোকক এটা কথা জনাই থাও অনলাইনত কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে ফটো কেবি কিমান লাগে সিগনেচাৰ কেবি কিমান লাগে কেনেকৈ মিলাব লাগে আপোনালোকে যদি ভিডিও বনাবলৈ কয় মই তাৰ ওপৰত এটা ভিডিও বনাম আপোনালোকক মই দেখুৱাই দিম কেনেদৰে এপ্লিকেশন কৰিব লাগে Organization Department of Education Government of Assam Exam name Teacher Eligibility Test Year 2021 Application Mode Online Start date of registration 14 September 2021 Last date of registration update soon last date to দিয়া নাই আৰু article category TET official website to দিয়া আছে আৰু হেল্পলাইন নম্বৰ দিয়া আছে আপোনালোকৰ যদি কনফিউজ কিবা প্ৰবলেম হয় আপোনালোকে এইটো হেল্প নম্বৰত ফোন কৰি অসুবিধাবোৰ ক'ব পাৰিব বন্ধুসকল আকৌ এবাৰ কৈছো কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগে এপ্লিকেশনখন কেনেকৈ কৰিব লাগে যদি আপোনালোকে ভিডিও বনাবলৈ কয় মই আপোনালোকৰ কাৰণে এটা ভিডিও বনাই দিম গতিকে আজিলৈ এইখিনিয়ে ধন্যবাদ